আপোনালোকৰ যদি এপি চেম্পিয়নৰ ভিডিঅ'বিলাক মিছ কৰিব ইচ্ছা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু এই ঘণ্টা বটনটো টিপি দিবহে। I love you বুলি কলো সহাৰি তই দিবিনে মোৰে কলিজা থচাই পদুম হৈ ফুলিবিনে। মই এতিয়া কি কৰোঁ বৰ চিন্তাত পৰি গ'লো নহয়। মই এটা ৰবিবাৰে বিয়াৰ কথা পিনে মোৰ পইচাও ৫,০০০ টকা গেল। তাকে মই এতিয়া কি কৰোঁ ভাবি আছোঁ। হে ভগৱান, কিবা এটা কৰবা আৰু তুমি। অ' দস্তি এটা কি কৰি আছ তই? ভিতৰতে বহি আছ দেখো। এই কি কবি, তোৰ লগত থাকিলে মোকো ভিখাৰী বুলি ক'ব। মই যাওঁ। ৰচোন তই মোক ইমান ডাউন দিয়া দিছা কানো। দে হ'ব দে, মই যাওঁ। তোৰ লগত থাকিলে মোকো ভিখাৰী বুলি ক'ব। ইমান ডাউন দিব নালাগে, গম পা নে? ৰাতি এই যা টেনশ্যনে টেনশ্যন নাই ৰাখি। কিয়া কোনটা আহিল এই আহিলো একবাৰ। এই তোৰ লগত কথা আছিলে। এই মোক কথা বহিলো বাৰু শুনি এই ফেচবুকত আছে। কামটো সোমালে ইমান দেৰি সেই ভাল পায় ৰাজীৱে ভাল পায়। ই ৰাজীৱে বাদ দি মোক দি পুতুই দি মোক ভাল পায়। কাজ বেয়া লাগে বেয়াও লাগে। এই বাদ দি একো নহয়। ক'ত দিবি নে নাই সেইটো কথা কৈছো দে বাৰু ক'ত দিম দে। আমি এটা কাম কৰিছো নদী কি কৰিবি আপি দাদাক কৈ থৈছো। আপি দাদাক কৈ ৰাজীৱক মাৰিব। ৰাজীৱক নামাৰিব। ৰাজীৱক মাৰিলি আইডিয়াটো বঢ়িয়াই দিছে। আৰে ভাই আছো না খোজা নহয় না আমি আৰু যাবি যাব। ভণ্টিৰ বিয়া আহিল, অলপ লগৰ ছোৱালী বোলে সহায় কৰিবি। এই কৰিম দেখে নহয় তোৰ মানে মোক হয় ভাই, এটাতো কথা আছিলে। আমাৰ ভণ্টিৰ বিয়া আহিছে, সহায় কৰিব। এটা ডাঙৰ কথা আছে। ডাঙৰ কথা এটা নকৰিলে তোমাৰ ভণ্টি এটা চলিলে নাম চলি জানো নেকি? কি নামটো ৰাখি আৰু দাদা বেংকৰ কাষত মই দেখিছোঁ সেইদিনা। দেই নে নহয়? ইয়াতে আছোঁ, গম পাইছা নাই? ইহঁতক পিছত চাই লওঁ বেলেগ দিন। এই ঘৰৰ ভণ্টি মামা হাতত গৈছে। বিপদত পৰিলো এটা। এই সেইদিনা বেংকত মই যাইছিলো। যাই থাকোঁতে দুটা গুণ্ডাই বেংকৰ পাই মই পইচা উলিয়াই আনি থাকোঁতে দুটা গুণ্ডাই পইচাকেইটা কাঢ়ি লৈ গ'ল। এতিয়া ধৰিব পৰা নাই সেইকেইটা গুণ্ডাই। দেখা নাপালো নহয়, মুখে বান্ধি লৈ আছিল। কিমান টাইমত? দুটামান বাজিছিল। সেই বেংকত পিছে এটা কথা, মই দুটা চলিক অলপমান নজৰ কৰিছো আৰু তোমাৰ কথা কালি কিবা লগাব আছিল। কোননো চলি এতিয়া অলপ এটা ওখ কৰি আৰু এটা বগা, দুটা ওখ এটা বগা এটা কৰি দিয়া। এই দেখাই দিবি আছো না আছো তাৰমানে এই ৫,০০০ টকা দি ধৰি নাই মই অলপ গম পাইছো। মই আপি তোক নাপালো। মই জাপ মাত দে মৰে নেকি পাগল? কি কয় কিয় মৰে? আপি তোকো নাপালো। কোনো পিনে কাম নহয়। এটা কাম কৰো জানো বুজিছানে? তোৰ প্লেনটো তোৰ কাম নিদিলে। মোৰতো কোনটো হয়তো তোৰ প্লেনটো কাম নিদিলে। মই এটা প্লেনটো সেই ৰাজীৱক মাৰো গ'ল। ৰাজীৱক মাৰো গ'ল। পাগল হৈছে। এই দুদিন পিছত বিয়া আৰু তাক মাৰি কি কয়? তাক মাৰলি তেতিয়া দাদিয়াক আধা ভাববো। তেতিয়া মোৰ আপি কোনে বিয়া কৰাব? তেতিয়া তোক বিয়া কৰাব দি দিবি। তই চিনেমা বেলেগ মাৰি দিবি। সেইটোৱে কৰিব। বলছো পাছত মাছটো খাব লাগে ডাঙৰ কথা।
বহুত ডাউন দি থাকে আগতে মোৰ লগে আছিল দুটামান বজাত ইয়াতে হ'ব নহ'লে তো সিদিনাখনে ইয়াতে আৰু এটা কথা এৰ লগাব আছিল হয়নে হয় দে 5,000 টকাটো মোৰ এনে গেল নাই এতিয়া দি মই এতিয়া 5,000 টকা লতে দিম এই নাজানো আমি 5,000 কি খালে হৰতেন দে নাজানে এটো মগৰ গুণ এটো কি লাগ লাগব কাৰণ এতে এদিনাখন তোমাৰ কথা লগাব আছিল মোৰ ভণ্টিৰ লগত হয় না দোষ এতৰ লগত এটো ঘৰ এটো কাজি আৰু কৰি দিনে 5,000 টকা কি সঁচা খাব ধৰি আছি আমি কে আমার মার মারি যা আমার লোক যেছে তাই আছে এতিয়া আমার ভালো লাগছে বন্ধুটা আমি জব বলবো যা এ হয় দি যাব ওই বলি মই ঘর যাব লাগব হাই দোস্ত আমাৰ এপি চেম্পিয়নৰ চেনেলটো আজি আৰু এটা নতুন ভিডিঅ' আপলোড হ'ব তাৰ কাৰণে লাইকছ কমেণ্ট ছাবস্ক্ৰাইব কৰে যেন দেখিবা কথা কৈছে দি হাই গাইছ আমাৰ যিবোৰ ভিডিঅ' আপলোড হৈছে সোনকালে আপলোড হৈছে কিন্তু ভিডিঅ'বোৰ আমাৰ ভাল হৈছে নে বেয়া হৈছে আমি নাজানো যদি কিবা ভুল হৈছে আমাক কমেণ্ট বক্সত জনাই দিব ভিডিঅ'বোৰ কেনেকুৱা হৈছে কেনেকুৱা হ'ব লাগে ভিডিঅ'বোৰ আৰু আমাৰ আহি আছে আৰু ভিডিঅ'বোৰ আহি আছে লগতে ছাবস্ক্ৰাইব কৰক শ্বেয়াৰ কৰক লাইক কৰক কমেণ্ট কৰক ঘণ্টা আৰু যোনে এনেকৈ দাবাই দিব আৰু এনেকৈ দেই যোনে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব নালাগে আৰু যোনে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক লাইক কৰক এই বেলেগ একো নাই আৰু নাপালি হ'ব তহঁতে কিবা কৈ হাই গাইস জয় অসম বাই বাই